নমস্কাৰ ৰাইজ, মাইক্ৰ' ফাইনেন্সৰ আন এক ডাঙৰ খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকক দিব খুজিছোঁ আন এক বিগ ব্ৰেকিং নিউজ। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ 11 লাখ আই মাতৃয়ে লাভ কৰিব 25,000 কোটি টকা। পূৰ্বে ঘোষণা কৰা অনুযায়ী আন এক প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰ যিটো মাইক্ৰ' ফাইনেন্স লোন ৰেহাই আছিল তাৰ 11 লাখ লোকক 25,000 টকা কৰি আমাৰ আপ টু 25,000, কোনোবাই 16,000, কোনোবাই 20,000 যিখিনিয়ে লোন ঘূৰাই দি আছিলে তেওঁলোকৰ কাৰণে আজি আমি 1800 কোটি টকাৰ অনুমোদন কৰিছোঁ। আপোনালোকে জানে যে ৰাজ্য চৰকাৰ আৰু মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ মাজত যি ঐতিহাসিক বুজাবুজি চুক্তি হৈছিল তাত গোটেই মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ ঋণৰ প্ৰক্ৰিয়াটোক দুটা ভাগত বিভক্ত কৰিছিলে। তাৰে এটা ভাগত যিসকল আই মাতৃয়ে মাইক্ৰ' ফাইনেন্সৰ কিস্তিসমূহ নিয়মিত পৰিশোধ কৰি আছে তেওঁলোকক ৰাজ্য চৰকাৰে দিব উদগনি বা পুৰস্কাৰ। তাৰ বাবে প্ৰয়োজনীয় ধন ইতিমধ্যে ধাৰ্য কৰিছে ৰাজ্যৰ কেবিনেটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটত প্ৰয়োজনীয় 1800 কোটি টকা অনুমোদন জনাইছে। মাইক্ৰ' ফাইনেন্সৰ কোম্পানীসমূহক যাৰ যিমান পৰিশোধ কৰিব আছে ৰাজ্য চৰকাৰে সৰ্বোচ্চ 25,000 টকা চেক প্ৰদান কৰিব আই মাতৃসকলক। এই প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হৈছে। 1 ডিচেম্বৰ 2021 চনৰ পৰা চেক দিয়া আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। দ্বিতীয় পৰ্যায়ত যিসকল মহিলাই NPAৰ সন্মুখীন হৈছে তেওঁলোকৰো অতি সোনকালে পৰ্টেল খুলিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ বিটত জনাইছে। তাৰমানে আমি ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেকবিলাক দিয়া আৰম্ভ কৰিম যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে। বাকীসকলৰ এতিয়া আবেদনৰ পৰ্টেল খুলিব, সেইটো আমি নেক্সট পৰ্যায়লৈকে আহি আছোঁ। আমাৰ যিটো মাইক্ৰ' ফাইনেন্স লোন ৰেহাই আছিল তাৰ 11 লাখ লোকক 25,000 টকা কৰি আমাৰ আপ টু 25,000, কোনোবাই 16,000, কোনোবাই 20,000 যিখিনিয়ে লোন ঘূৰাই দি আছিলে তেওঁলোকৰ কাৰণে আজি আমি 1800 কোটি টকাৰ অনুমোদন কৰিছোঁ। তাৰমানে আমি ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেকবিলাক দিয়া আৰম্ভ কৰিম যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে। বাকীসকলৰ এতিয়া আবেদনৰ পৰ্টেল খুলিব, সেইটো আমি নেক্সট পৰ্যায়লৈকে আহি আছোঁ।